তো গাইজ সকলোকে উন্নত বুলি স্বাগতম জনাইছোঁ। তো আপোনালোকে গম পাইছে মনসা পূজা চলি আছে। তো আজি হৈছে তাৰে নৱমী। তো প্ৰথমতে মন্দিৰলৈ যায় কিমান জাহাজী ফুল আছে সেইবিলাক দেখাম আৰু আজি দেওধাৰ ঘৰলৈ যাম। তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। তো আৰু এটা আপোনালোকক কথা জনাওঁ, তো মনসা মন্দিৰত আহিলে মানে মনসা দেৱীৰ মানে কি বস্তু প্ৰিয় তো সেইটো বস্তু জানি লওঁ। হয় দৰ্শক, জয় মাই মনসা, জয় মা পদ্মাৱতী। আমি তেওঁক পদুম ফুল অৰ্পণ কৰিব পাৰোঁ। পদুম ফুলৰ ৰক্তপদ্ম অৰ্পণ কৰিব পাৰোঁ, তেওঁৰ প্ৰিয় ফুল ৰক্তপদ্ম। আৰু তাৰ লগতে আমি চাউলৰ গুড়াৰ যিটো আমাৰ চাউলৰ গুড়া, গুড় আৰু কল আদিৰে গাখীৰেৰে যিটো আমি ভোগ বনাওঁ সেই ভোগটো তেওঁ অতিকৈ প্ৰিয়, গতিকে আমি তেওঁক এই ভোগ অৰ্পণ কৰিব পাৰোঁ। তো আপোনালোকে গম পালে কি বস্তু মানে লাগে। তো এতিয়া বোলো আমি পূজালৈ যায় গোটেইখিনি দেখাই আছোঁ। তো ব্ৰহ্মা বিষ্ণু মহেশ্বৰক চিন্তি তিনিটা পদুম ফুল আগবঢ়ালোঁ। তো গাইজ বলুক দা কিমান আছে আমি চাওঁ, সিফালে যাওঁ। তো গাইজ এইখিনি হৈছে দা মানে আৰু আছে ভিতৰত থোৱা আছে। তো মানে কি দিয়া হোৱাৰ আগে মানে থাপনাত ধুই থৈ দিয়ে। তো এইখিনি হৈছে ত্ৰিফুল আৰু বেত মানে যোনবিলাক মানে বলি নাখায় সেই দিয়া হোৱাৰ কৰে মানে বেত আৰু ত্ৰিফুল লয়। মই পূজাৰ পৰা মানে কি ঘৰত আহি গ'লোঁ, আগবেলাৰ পূজা গুচি গ'ল। এতিয়া মানে কি ভাত পানী খাই কিনে আৰু দেওধাৰ ঘৰত যাওঁ। এটা বস্তু দেখা আৰু সেইদিনা বাৰ্থডেটো গিফ্ট দিছে, মোক দিছে ভণ্টি কৰিছে। তো এইটো থেংক ইউ দিছে। A few moments later. তো ভাত পানী খাই কিনে ওলাই আহিলোঁ দেওধাৰ ঘৰত। তো এতিয়া দেওধাৰ ঘৰত কি কৰে গোটেইখিনি দেখাই আছোঁ। তো আহি পালোঁ ঘৰ, ইয়াত চাকি পানী ধুনীয়াকৈ দিয়া আছে। চেণ্ডেল উলি ভিতৰলৈ যাওঁ। তো বাবু পূজা চালা? অঁ চালোঁ। কেনে লাগিল? বঢ়িয়া। কি লাগে ক হৈ গৈছে যা তই ইজ্জত দি হবে কি হাক হ্যাঁ 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 ও ভাই যা যদি মই সভাত যাব লাগে
Oi, কি লাগে ক তাক লৈ আহিবি কালি পাৰিবি মোৰ সময় আছে